खुलुमबाय आं जुगामिरानि दैमारि डिमापुर नागालैंड कुसियाबिल बर' कसारी ओनसोलाव थानाय बाथौ थानसालिखौ दुलाराय बाथौ गौथुमनिफ्राय नायगिदिं हैदों। मख'जाथावदि बे बाथौ थानसालिखौ 1818 मायथाइयावनो गायसननायमोन। बे कुसियाबिल ओनसोलाव थानाय बाथौ थानसालियाव 1818 मायथाइनिफ्रायनो ओनसोलनि बर' कसारीफोरा दिनैसिम बाथौखौ सिबिबोबाय थादों। डिमापुराव बे बाथौ थानसालि दङ, बेयाव जों दुलाराय बाथौ गौथुमनिफ्राय जोङो नायगिदिंनो फैदों आरो बेवहाय गोबां डिमापुराव थानाय बाथौ थानसालिया दासो कनस्ट्राक्सन जागासिनो दङ आरो बेखौ जोङो माबायदि परिबेसाव दङ जों बेखौ एसे नायगिदिंनो फैदों आरो बिथांमोना दङ दिनै बिथांमोननिफ्राय एसे ইয়াত কনস্ট্রাকশনৰ কাম কেনেকুৱা আগবাঢ়িছে? কনস্ট্রাকশন মানে আমাৰ এইটো পাৰ্ট না আমাৰ এইটো মা ভগৱতী আৰু বাথৌ থান আছে, বাথৌ থান আৰু এইফালেতো হৈছে আমাৰ এইটো পাঠবেটা পূজা কৰোঁ মানে বেমাৰ চেমাৰ কিবা কিবি হ'লে অহা যোৱা নহ'বৰ কাৰণে, তো এইটো আমি কনস্ট্রাকশন কৰি আছোঁ। এতিয়া আমাৰ ইয়াত বড়ো মানুহ কিমান আছে? ইয়াত বড়োতো চব বড়োৱেই, টাইটেল কিন্তু মেচ লিখি কিবা না এই টাইটেলৰ ডিফাৰেঞ্চ আছে, নহ'লেতো আমিতো ইয়াৰ কালচাৰটো বড়োই থওঁ বড়ো। ইয়াত তেওঁ কিমানমান আছে? ইয়াত আমাৰ পপুলেশ্যন এতিয়া আমাৰ 1,500 নহয়, আমাৰ 7টা বস্তি আছে যে ইয়াত গভৰ্ণমেণ্ট ৰিকগনাইজ কৰি না। আচ্ছা, ট্ৰেডিশ্যনেল ভিলেজ কৰি না আছে আমাৰ কছাৰী 7টা। আচলতে 15টা আছে আমাৰ, হ'লে ডিমাচা আৰু আমাৰ মিলাই কিনা আমাৰ 7টা আছে। 7টাতে আমাৰ এনে এৰাউণ্ড পপুলেশ্যন 3,000-4,000 হ'ব। 3,000-4,000 হ'ব। बे ओनसोलाव सुलुङाव मिथिनाय बायदिब्ला 4,000निबो बांसिन बर' कसारीफोर दं होनना मिथिनाय जादों। गभर्नमेन्ट आसनि किबा ইয়াত লৈছে? এনেকুৱাতো ইয়াত নাই, এনেকুৱা চব আপনা নিজে আমি কোনোবাই অলপ ডনেশ্যন দিছে, মই আমি কালেকশ্যন কৰি বনাইছোঁ। যিটো আপোনালোকে ইয়াত যিখিনি কনষ্ট্ৰাকশ্যন কৰি আছে এইটো থানটো তাতে হ'ব নেকি? নে এইটো বনাই আছে? থানটো তাত নহয়, মানে আমাৰ এইটো বাদবিতা থানটো না, তো এইটো আমাৰ পাৰ্টটো আলাগ হয়। বছৰৰ কাৰণে কোনটো সময়ত কি পূজা কৰি আমাৰ বাথৌ হিচাপে? আমাৰ বাথৌ পূজাটো আমি পাৰ্ট কৰোঁ, এইটো সেইটো যিটো পাৰ্টটো দেখা পাইছে এইটো এতিয়া ইয়াত প্ৰায় বলি হয়। ইয়াতে বলি হয়, বছৰত হয়। কি মাহত হয়? এনে অসমীয়াততো একজেক্টলি ক'ব নোৱাৰিম, মে মাহত হয়। মে মাহত, মে আৰু জুনৰ এই আহি আছে হ'ব আৰু মেয়ত হ'ব। কিমান মানুহ আহে তাত? মানুহটো এনেকুৱা বহুত আহে, 1000 ওপৰত আহে। 1000 ওপৰত আহে। আপোনালোকে মেনেজমেণ্ট কৰে, আপুনি কি বাবদ আছে? আমি এতিয়া কমিটিৰ মই ছেক্ৰেটাৰী হিচাপে আছোঁ আৰু আমাৰ এতিয়া হৰিমেশ সি আছে, আমি এনেই ছেক্ৰেটাৰী হিচাপে এতিয়া কামটো চাই আছোঁ আৰু আমি। আচ্ছা, ঠিক আছে। আমিও অল বাথৌ মহাসভাৰ পৰা আমি চেণ্ট্ৰেল কমিটি অল বাথৌ মহাসভা, এতিয়া আমি ভাবিছোঁ ইয়াতে যিখিনি মেচ আমাৰ বড়োসকলে ইয়াতে বাথৌ যেতিয়া থানটো আছে বাথৌ পৰম্পৰাৰ পৰা হিচাপে আপোনালোকে কৰি আছে, তাৰ কাৰণে আমাৰো চাৱাৰ দায়িত্ব আছে হিচাপে আমি খবৰ ল'বলৈ আহিছোঁ। এনেইতো আগতে আহিছিলে বহুতে। মই জেনেৰেল ছেক্ৰেটাৰী অল বাথৌ মহাসভা, মোৰ ইমানটো চিনা জানা নাই। আমাৰ প্ৰেচিডেণ্টে আগতে আহিছিলে, ডক্টৰ লীলাধৰ ব্ৰহ্ম। লীলাধৰ ব্ৰহ্ম আহিছিলে আগত, কিন্তু সেই টাইমত আমি কমিটিত নাই আৰু তেতিয়া আমি এইবাৰ নতুন আহিছোঁ। আমি লাগ পাম পিছত যে কিবা এটা আছে সেইটো নাইকিয়া হৈ যাব, এইটো আপোনালোকৰ কাৰণে বাচি আছে। এতিয়া আপোনালোকে পৰম্পৰা হিচাপে আমি য়ং জেনেৰেশ্যনটো দুখাই যাব। এতিয়া আমাৰ আগৰবিলাক যিবিলাক গ'ল এতিয়াতো আৰু যি আছে এইটো আৰু ঘূৰি নাযায়। ঠিক আছে, মই সেই কেতিয়া হয় এই ফোন নাম্বাৰটো লৈছে নহয় আমাৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী, হোৱাটছএপত দি দিবা। তেতিয়া কোনটো দিনত কোনটো টাইমত এই পৰ্বটো হয় তেতিয়া আমাক মাতিবা, মই নিশ্চয় আহিম এই প্ৰগ্ৰামত। আমি লাজ লাগি আৰু মানে আমাৰ ইয়াত এনেকুৱা হয়, এইটো মা ভগৱতী পূজাটো পইলা হয় হা,
তাৰপিছত আমাৰ 4টা হৈ যায় তাৰ আৰু কিবা বৰদেউ পূজা কৰে বিদায় দিয়ে না বহাগত কৰে বহাগ নহয় জেঠতে কৰে তো আমি এতিয়া ইয়াত থাকি কিনে যে কোনটো মাহ জেঠ কৰে এইটো আমি ঠিক কৰি দিম ইংলিছ লগতে মে আৰু জুনৰ মাজত আমি এইকেইটা পৰ্বটো ঠিক কৰি দিম আপোনালোকক যে কোনটো সময়ত জেঠত বা অসমীয়াত কি তাৰিখত পৰে বা আমাৰ সেয়াৰ লগত মিলাবৰ কাৰণে আমি আপোনালোকক বহি পালে আমি ঠিক কৰিলে হৈ যাব আছে জানা মানুহ বুঢ়া চব কিন্তু আমি লাগ ধৰিম এইকেইটাকো আলোচনা কৰিম ভাল লাগিল নম্বৰটো দিয়ক आरो नागालेण्ड डिमापुर थानाय जारिमिनारि बर' राजानि बायखोन्दा नोगोराव नायगिदिंनानै बे जारिमिनारि नेरसोनखौ संरैखा खालामनो थाखाय दुलाराय बाथौ गौथुमनि जानानै आसाम सरकारखौ खावलायदों। आंना जायो 0.6 आरो क्वालिटी मोजां जायो आंनि खालामनाया क्वालिटी मोजां जायो आरो दिन्थिनो नुबाय होमबा इउटुबारफोरा बेयावनो खेबो बेनिफ्राय फट'गाबो जायोना फट'बो जायो नों फार्स्ट बायनो गोनांथि गैला आरो बेनिफ्रायनो माबा जायो वाइड एंगल जायो आरो खाथिनिफ्राय खेबाबो साफा जामारखौ बिनि अर्थफ्राबो मोजां लिरना दोननायबा मोजां जागौमोन ना खुलुमबाय दुलाराय बाथौ गौथुमनिफ्राय दिनै नागालेण्ड डिमापुराव थानाय बर'नि बायखोन्दा नोगोर बै राजबारि बेयाव बर'नि बायखोन्दा नोगोर दं आरो बेखौनो दुलाराय बाथौ गौथुमनि जों मोनसे हानजा जानानै बेहाय नायगिदिंनो फैदों आरो लोगोसे बेवहाय सोरगिदिं थासारि मोनसे बर'नि हिस्ट्रि आरो बियो दा एसे साब सिखोनाव फैबाय थादों आरो बेखौ माखासे संरैखा होनायनि गोनांथि दङ आरो बेखौ दिनै दुलाराय बाथौ गौथुमनिफ्रायबो जोङो आसाम गभर्नमेन्टखौ जोङो बेखौ संरैखाथि लाखिनो थाखाय जोंनिफ्रायबो बेखौ नाजागोन आरो लोगोसेयै बे डिमापुर कुइसाबारि बेयावहायबो बाथौ थानसालि दङ आरो बे बाथौ थानसालियाबो गोबां जेरैबायदि जानांगौ बेबायदि जायाखै आरो बिनि थासारिखौ मोजां खालामनोब्ला सरकारि भाबैबो नायगिदिंनांगोन आरो जोंनि आसामाव थानाय जिखिना बाथौआरिफोर दङ बेयाव जोङो ट्रास्टनि गेजेरजों एसे एनै अनुदान होनानै जों मदद खालामलायनानै बै बाथौ थानसालिखौ जौगासार खालामनो थाखाय आङो बाथौआरि गासै रायजो राजा नोंथांमोनखौनो खावलायदों आरो बे ट्रास्टनि गेजेरजों बे थानसालिफोरखौ जोङो जौगाहोनो हागोन आरो बियो नागालेण्ड बायदि नोगोराव बा रायजोआव जोंनि बे बाथौ थानसालिखौ समायना खालामनो थाखाय जों साफ्रोमबो बाथौसाफोरनि मदद आरो गोनांथि जागोन आरो बेखायनो आं दुलाराय बाथौ गौथुमनि जानानै राजबारि बे
बर'नि हिस्ट्रिक बे जायगानिफ्राय आं खावलायदों। गोजोन्थों, खुलुमबाय।